এখন বিয়াত দৰাক উপহাৰ দিছিল 70 লাখ টকাৰ গাড়ী। বিয়াখনত কইনাক দিয়া হৈছিল 800 গ্ৰাম সোণৰ অলংকাৰ। মাত্ৰ 2 মাহ ধৰি বিয়া হৈছিল এই নৱবিবাহিত দম্পতীৰ। 2 মাহ পাৰ নহওঁতেই নৱবিবাহিত দম্পতীত ঘটিল এক হৃদয় বিদাৰক ঘটনা। ইমানখিনি দিয়াৰ পিছতো যৌতুকৰ কাৰণে প্ৰাণ হেৰুৱাব লগা হ'ল এগৰাকী 27 বছৰীয়া যুৱতীৰ। এনে ঘটনা সমাজৰ কাৰণে অত্যন্ত লজ্জাজনক। যুৱতীগৰাকীৰ স্বামীৰ গৃহৰ মানুহে প্ৰচুৰ অত্যাচাৰ কৰিছিল তাইক। কেৱল 800 গ্ৰাম সোণ আৰু 70 লাখ টকাৰ গাড়ীয়েই সন্তুষ্ট নহয় স্বামীৰ পৰিয়াল। সিহঁতক লাগে আৰু বহুতো যৌতুক। যুৱতীগৰাকীৰ নাম মৃগয়া। চলিত বৰ্ষৰ এপ্ৰিল মাহত 28 বছৰীয়া প্ৰবীণ কুমাৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল তাই। এই ঘটনা তামিলনাডুৰ। শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা মন্দিৰত যোৱাৰ কথা কৈ গাড়ীত বহি নিজকে শেষ কৰি দিলে 27 বছৰীয়া যুৱতীগৰাকীয়ে। মৃত্যুৰ পূৰ্বে দেউতাকলৈ ভইচ মেছেজ কৰি কৈছিল যে স্বামীৰ গৃহৰ মানুহে যি কৰি আছে আৰু সহ্য কৰিব যাক ক'বলৈ যাওঁ কোনেও মোৰ কথা বুজিবলৈ চেষ্টা নকৰে। এইখিনি কৈ মোবাইল বন্ধ কৰি দিছিল যুৱতীগৰাকীয়ে। আজি আমি সকলো মা দেউতাকক কওঁ যে আপোনালোকে বিয়াৰ পূৰ্বে ভালদৰে তদন্ত কৰি চাই ল'ব। স্বামীৰ গৃহৰ মানুহৰ চৰিত্ৰৰ ওপৰত নজৰ দিয়ক। ধনী পৰিয়াল চাই খৰখেদাকৈ আপোনাৰ জীয়ৰীক বিয়া নিদিব। এনে ঘটনা আমাৰ সমাজত বহুত ঘটিছে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু সকলো পিতৃ মাতৃক সতৰ্ক কৰি দিব।